আছা আছো ৰ বহ বহ আছে এ গো খাই নাই তাকে আৰু কি কৰিবি ইয়াতো আছে নকবি হা তো মানুহ দেখাও নাই বহুত এতিয়া আহাও নাই যে মানে বেয়া কথা নেকি পল্লি নেকি নাই চাওঁ এইগিলাখন একো হা মই নপঢ়িলে না তুই যেটি গাড়ী চলা মই দেখাব পঢ়িলে কি যায় কিন্তু মোৰ আপনি কোনো কৈছে দান জানছে না নাই তুই কি বা কি একদম নকৈ যা দিছি বতা লগাই থৈ গৈছে বোলে মোৰ চিন্তা অ বেলেগ পঢ়িলে বেয়া মাৰিলো কথা কবা নাই গাড়ী কি নচলে মানুহৰ লিমিট থাকিব লাগে মানে সিদিনাখন ছাগলৰ মাংস খালোঁ ছাগলৰ মুখত কোন খাব মন গ'ল গৰুকেইটাৰ কাৰণে হেৰি হৈছে কচু হয় আৰু সেইটো আৰু ময়ো নোখোৱা নাই সেইটোৱেতো কৈছো না কিন্তু মেইন কথাটো হৈছে কি জানা মই সেইদিনাখন সেই নিপুৰ যে দোকানটো ছাগলৰ মাংস নিলো এক প্লেট বহুত ভাল 150 টকা লৈ শুন না গম পাইছো আৰে মোৰ কথাখিনি শুনি লৈচোন তই কি মাংস খাইছা জানা খাবৰ আছাগা তাকো কি মাইকী এই জানছে নহয় এই গাঁঠি মাৰি কেনে থৈ দিছোঁ গম পালি এই তাকে তাৰ নাম দি তাৰ পৰা গম পাইছে নে নাই বস্তু খাই নেকি হাগি মৰবো কেনে ফেকচা গোন্ধা ওচৰত দি যাব নোৱাৰি দোকান তাকো কি পঠাও নহয় তাকো খবৰ আছে গা তাকো সেই কি মাইকী তই মোৰ কথাটো শুনবি ন কচোন কওঁ সেই মাংস খাইছ ন তই সেইকাৰণে তই যি গোন্ধ পাই যে কথা সেইটো পেপাৰ গোন্ধ মই ঠিক দেখিছোঁ আৰে মোৰ কি হৈছে সেইটোতো শুনি ল ভালদৰে শুনবি কিন্তু শুনছো দিম আকৌ সিদিনাখন নিপুৰ দোকানৰ পৰা ছাগলৰ মাংসখিনি খালোঁ ঠিক আছে ৰাতি খোৱা টাইমত মায়ে মোক কল এটা খাব দিলা কলটো খালোঁ ভাই ৰাতিপুৱা লেট্ৰিনত কি ফুল মুচা নহয় বুদ্ধৰ টান ইছৰা কৈছিল না নাই কিবাকে ওলাইছে ফাটি গৈছে গোটেই তেজ খাব গৈছোঁ মই ৰাতি নকবি আৰু বহিব পৰা নাই কিমান কষ্ট কি খালে ভাল পাম কিছুমানে মই কওঁ খাওঁ বস্তুটো ছাগলী মাংসটো ছাগলী যি ক'লা যি গুটি হাঞ্জি ওলাই মানে খোজ কৰে যি সেই এটা লৈ যাবি ডাক্তৰৰ ওচৰত যাব নালাগে খাই ঠিক হৈ যাবি মই ছাগলীৰ মাংস খাইছোঁ ছাগলীৰ বস্তু দিয়ে তোৰ ভাল হৈছে মই কওঁ মোৰ কথাটো শুনি ল নহয় ছাগলীৰ গুটি এটা সেই লৈ তাৰপিছত গুটি মানে সেই আৰু এই হাগা যিটো ক'লা বহিখন সেই এটা ল'বি গম পাইছোঁ মিঠাতেল লগত মিলাই ল'বি তাৰপিছত মালটো অলপমান কি কৰি ফুটি দিবি মিঠাতেল লগত সচটো সেইটোও বুজি নাপা মোৰ সচটো ছাগলীৰ সচ গুটি সাঞ্জি ওলাই এই মাল এটা বুজি পাইছা পাতা লাগছি নুগুন্ধায়ো মই যিমানে যি নাখায় তাৰ মাংস সাঁচাটো গম পাওঁ অকণমান নালাগে মোৰ সঁচাই বিৰাট ককু একো নাই